এয়া হৈছে বানপানীৰ সময়ৰ দৃশ্য যেতিয়া পানীবোৰে সেই ধানৰ গছবোৰক ঢাকি ৰাখিছিল পানীৰ তলত ডুব গৈছিল ধানৰ গছবোৰ এয়াই হৈছে গাইজ খেতি পথাৰ আৰু বানপানীটো যোৱাৰ পিছতে গাইজ এনেকুৱা হৈ গৈছে খেতি পথাৰৰ দৃশ্যবিলাক চাওক সিফালে চাই সিফালে এনেকৈ পচি গৈছে মানে কথাটো হৈছে এনেকুৱা গাইজ খেতিডৰা বহু কষ্ট কৰি কৰা হ'ল কিন্তু তাৰ মাজতে এটা আহি গ'ল বানপানী আৰু সেই বানপানীটোৱে সকলোবোৰ ধুই নিলে মানুহৰ দুখ কষ্টৰ ফলবিলাক যেন প্ৰাণ পাই নুঠিলেই আৰু প্ৰাণ পাই উঠিবলৈ খোজতেই সেই বানপানীটোৱে ধ্বংস কৰি পেলালে সকলোবোৰ বহুত বেয়া লাগে গাইজ আমিও খেতি কৰিছোঁ কিন্তু এইবাৰ আমাৰ গাঁৱত কৰা নাই অলপ দূৰত কৰিছোঁ আৰু সেই জেগাখিনি ইয়াতকৈ ওখ ঠাই আৰু সেইবাবে তাত পানী নুঠিল কিন্তু এইখিনি ঠাই বহুত দ আমাৰ গাঁৱৰ মানে আশে পাশে যিবিলাক ঠাই আছে গাইজ বহুত দ ঠাই আৰু সেইকাৰণে পানীটো সোনকালে বাঢ়ি যায় পানীটো উঠে আৰু সেইকাৰণে গাইজ ইয়াত পানীবোৰ উঠি এনেকৈ শস্যবোৰ ধানবোৰ নোহোৱা হৈ গ'ল ধ্বংস হৈ গ'ল আৰু বহুত মানুহে আশা কৰি বা বহুত মানুহে কষ্ট কৰিছিল যে আঘোণত ভালদৰে কাটিব পাৰিব কিন্তু মোৰ দেখিয়ে পাই গাইজ বেয়া লাগে এনেকৈ গাইজ এইটো ৰাস্তাৰে মই গৰু অনা নিয়া কৰোঁ আৰু যেতিয়া এইখিনি ঠাই দেখোঁ মানে বহুত বেয়া লাগে যেতিয়া দেখিছিলোঁ যেতিয়া মানে ভুই ৰুইছিল ইয়াতে সেউজীয়া চাৰিওফালে কি ধুনীয়া মানে তাৰ 4 দিন 5 দিন পিছতে গাইজ একেলেঠাৰি ধাৰাসাৰ বৰষুণ আহিবলৈ ধৰিলে তাৰপিছত বানপানী আৰু বানপানীত ডুব যোৱাৰ ফলত মানে বানপানী 7-8 দিনমান আছিল বানপানীৰ তলত আৰু যাৰ ফলত এইবোৰ পচি যায় পানীৰ তলতে গেলি যায় আৰু এই কষ্টখিনি গাইজ এজন খেতিয়কেহে বুজি পায় আৰু গাইজ আমাৰ নিজৰ মাটি নহ'লেও বেলেগৰ মাটিত হ'লেও খেতি কৰোঁ আৰু সেইকাৰণে এই দুখ এই কষ্টখিনি বুজি পাওঁ চাউলৰ দাম ইমান বেছি আৰু যিহেতু আমাৰ গাঁৱৰ মানুহবিলাক বেছিভাগ মৎস্য পালন কৰি মাছ পালন কৰি মাছ বিক্ৰী কৰি যিখিনি টকা পায় সেইখিনিয়ে আমাৰ গাঁৱৰ মানুহে মানে জীৱন নিৰ্বাহ কৰি আছে আৰু গতিকে মোৰ চৰকাৰলৈ এটাই অনুৰোধ যে চৰকাৰে অতি সোনকালে যাতে চাউলৰ দামটো কমাই দিয়ে কিয়নো এইবাৰ আমাৰ গাঁৱৰ এই যিমানবোৰ খেতি কৰিছিল প্ৰায়ভাগ খেতি এনেদৰে পানীৰ তলতে যা গ'ল মানে যা গ'ল বুলিয়ে ক'ব লাগিব গাইজ পানীৰ তলত এনেকৈ পচি গ'ল আৰু যাৰ ফলত আমাৰ গাঁওখনত মানে এইবাৰ ধানৰ উৎপাদনটো খুবেই বেছি কম হ'ব আৰু কিহৰ কাৰণে খেতিখন কৰা হয় এই ধানৰ মানে চাউলৰ দামো ইমান বেছি ধানৰ দামো ইমান বেছি গতিকে ভাবিলে কি অলপ যদি খেতি কৰিব পাৰে তাৰ অকণমান বেছি হ'লেও অকণমান ভঁৰালত থৈ দিব পাৰিলে এটা মানে সকাহ হয় যিহেতু চাউলৰ দাম ইমান বৃদ্ধি গতিকে চৰকাৰলৈ মোৰ মানে আমাৰ অসম চৰকাৰলৈ মোৰ এটাই অনুৰোধ যাতে চাউলৰ দামটো কমাই দিয়ে যাৰ ফলত আমাৰ গাঁওখন বুলিয়ে নহয় আমাৰ গাঁওখনৰ দৰে ওচৰে পাঁজৰে যিমানবোৰ গাঁও আছে এইবাৰ চব খেতি পানীৰ তলত নোহোৱা হৈ গ'ল পচি গ'ল আৰু সেইকাৰণে আপোনালোকক এটাই অনুৰোধ যে চাউলৰ দাম অকণমান কমাই দিয়ক।